नगरनि साफाई कर्मचारिफोरनि जौगाथाय आरो रैखाथिनि थाखाय सरकारनि बाखनायथाव बिथांखि। बे खेबाव साफाई कर्मचारिफोरा सरकारनिफ्राय माखासे थोंजों खाबुफोरखौ मोननो हासिगोन। भारत सरकारनि मिनिस्ट्री अफ सशियेल जस्टिस एन्ड एम्पावरमेन्ट आरो मिनिस्ट्री अफ हाउसिंग एन्ड अर्बान अफेयार्स बिफाना नोगोर सहरनि साफाई कर्मचारिफोरनि थाखाय लानानै फैदों नमस्ते बिथांखि। नमस्ते बिथांखिनि गेजेरजों साफ्रोम साफाई कर्मचारिफोरनि थाखाय गाहायै मोनबा मुलाम्फायारि बिथांखिफोरखौ फोसावनाय जादों। बिथांखिफोरानो जाबाय फारियै बिसोरखौ प्रफाइलिं खालामनाय आरो साफ्रोमनोबो आईडी कार्ड जगायनाय, मावफारियाफोरखौ खामानियारि गिथावना थासारिनिफ्राय रैखाथि एबा सांग्रांथिनि सायाव फोरोंथाय होनाय, बोथोरजों लोगोसे गोनांथिनि सायाव नोजोर होनानै गुबुन गुबुन बिजानुफोरनिफ्राय रैखाथि मोननो हानाय बादि बिसोरनो हाबा मावनायाव गानग्रा मुवाफोर जगायनाय, समाजारि रैखाथि मुलाम्फा जेरै आयुष्मान भारत PMIAY नि जोहै हेल्थ इन्सुरेन्स, बिसोरनि गथ'फोरनि थाखाय प्रि मेट्रिक स्कलारशिप होनाय, गंसे ड्राइ वेस्ट कालेक्शन सेन्टारनि सिङाव जाबोर बुथुमग्रा गारि बायोब्ला गंनै गारिनि थाखाय मेक्सिमाम 5 लाखनि केपिटेल साबसिडिनि खाबुफोरखौ मोननो हागोन। दिनै क'क्राझार मिउनिसिपाल बर्डनि मावख'आव नमस्ते नेशनेल एक्शन फर मेकानाइज्ड सेनिटेशन इक'सिस्टेम बिथांखिखौ मावफुंनायनि सायाव क'क्राझार आरो गसाइगाव मिउनिसिपाल बर्डनि साफाई कर्मचारिफोरजों सावरायनायजों लोगोसे भारत सरकारनि मिनिस्ट्री अफ सशियेल जस्टिस एन्ड एम्पावरमेन्टनि हादरनाङै ULB थाखोआव नमस्ते डे फालिथायनि बिथोन बादि बोसोरफ्रोमबो 14 जुलाइआव बे सानखौ फालिनो साखाफारा जायो। बे समाव हाबाफारियाव बाहागो लानानै नमस्ते आसामनि जानानै मनोज तान्ति आरो क'क्राझार आरो गसाइगाव मिउनिसिपाल बर्डनि एक्जिकिउटिभ अफिसार नबनीता बर'आ मा फोरमायदों खोनासंदो। खुलुमबाय। আজি আমাৰ কোকৰাঝাৰ মিউনিচিপাল বৰ্ডত নমস্তে ডে কাৰণে এটা প্ৰগ্ৰাম আয়োজন কৰা হৈছে, য'ত আমাৰ যিমানখিনি वर्कर्स আছে, सफाई कर्मचारी আছে, সো তেওঁলোকৰ প্ৰফাইলিংটো কৰা যাব। প্ৰফাইলিং কৰাৰ পিছত মানে তেওঁলোকৰ ফ্যামিলি গোটেইখিনিৰে প্ৰফাইলিং কৰা যাব আৰু হেতু হিচাপত মানে তেওঁলোকক ইনস্যুৰেন্সও দিয়া যাব। তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ দিয়া যাব। সো তেনেকৈ আৰু তেওঁলোকৰ কাৰণে ৱৰ্কশ্বপ এটাও কৰা গৈছে, য'ত মানে তেওঁলোকক হেজাৰ্ডিয়াছ মানে ৰিস্ক যোনটো থাকে তেওঁলোকৰ কাৰণে যেতিয়া মানে তেওঁলোকে চাফাই কৰে, তো যেতিয়া ৰিস্ক যোনটো হয় সেইটোৰ কাৰণেও মানে তেওঁলোকক এৱেৰনেছ কৰাৰ কাৰণে আমি প্ৰগ্ৰাম এটা ৰাখিছোঁ। নমস্তে ডে মানে আমাৰ এই ৱৰ্কাৰ্ছখিনিৰ কাৰণে ৰখা গৈছে, য'ত মানে আমি নমস্তে ডেৰ মানে ফুল ফৰ্মটো হৈছে নেশ্যনেল একশ্যন ফৰ মেকানাইজেশ্যন অফ চেনিটেশ্যন ইক'চিষ্টেম। সো সেইটো হয় একচুৱেলি মানে তাতে কি হয়, আমি আজিকালিতো দেখা নাযায়, বাট আগতে যেনেকৈ আছিলে কি মেনুৱেল স্কেভেঞ্জাৰ্ছ আছিলে, চ' সেই বস্তুটো ৰিমুভ কৰিবৰ কাৰণে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা স্কিম অনা গৈছিলে নমস্তে। চ' তাত মানে আমি যোনটো মেনুৱেল স্কেভেঞ্জিং হয় সেই বস্তুটো বন্ধ কৰোৱাৰ কাৰণে এটা প্ৰগ্ৰাম অনা গৈছে। হয়, চ' মানে আমাৰ ইয়াতে ৱৰ্কাৰ্ছ বহুতখিনি আছে। গোসাইগাঁও আৰু কোকৰাঝাৰ মিউনিচিপাল বৰ্ড দুটাৰ ULB কাৰণে কৰা গৈছে। ইয়াতে around 6-7 ৱৰ্কাৰ্ছ আমি ফেলিচিটেশ্যন কৰিছোঁ। নমস্কাৰ, আমি কোষাগ্ৰা ইনোভেশ্যন ফাউণ্ডেশ্যন আমাৰ যেটা ৰিচোৰ্চ অৰ্গেনাইজেশ্যন হয়, আমি অসম চৰকাৰৰ লগত মিলি পেলাই বৰ্তমান নমস্তে স্কিমটো 10টা ডিষ্ট্ৰিক্টত ইমপ্লিমেণ্ট কৰি আছোঁ। এই 10টা ডিষ্ট্ৰিক্টত আমাৰ 33টা মিউনিচিপালিটি বৰ্ড আহে, তাৰে আপোনাৰ কোকৰাঝাৰ আৰু গোসাইগাঁও আহে। আৰু আপোনাৰ এই স্কিমত বিশেষকৈ 5টা সুবিধা বৰ্তমান চৰকাৰে আগবঢ়াইছে এতিয়া বৰ্তমানৰ কাৰণে, য'ত আপোনালোকে বৰ্তমান পাব যে আয়ুষ্মান ভাৰতৰ কাৰ্ডটো বৰ্তমান 5টা যিটো আপোনাৰ মানে 5 লাখ টকালৈকে মানে ফ্ৰী ট্ৰিটমেণ্টৰ সুবিধাটো দিয়া গৈছে। আৰু তেওঁলোকৰ লগতে তেওঁলোকে শ্ৰম কাৰ্ডৰ সুবিধা পাব। তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ যিমান চাফাই কৰ্মীবিলাক আছে, ফৰ্মেল বা ইনফৰ্মেল যিমান আছে, তেওঁলোকৰ কাৰণে আপোনাৰ চৰকাৰে বৰ্তমান ল'ৰা ছোৱালী যিমান পঢ়া শুনা কৰি আছে, যিমান চাফাই কৰ্মী তেওঁলোকৰ কাৰণে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ সুবিধাটো ৰাখিছে। আৰু যিহেতুকে তেওঁলোকে জাবৰ জোঁথৰ লগত যিটো আপোনাৰ মানে ধৰি লওক পয়জনাছ বস্তুৰ লগত মানে জড়িত হৈ কাম কৰে, তেওঁলোকৰ কাৰণে সেইকাৰণে চেনিটাইজ বৰ্তমান থকা যিখিনি PP কিটছখিনি আছে, য'ত আপোনাৰ মানে গ্ল'ভছ আহিব, আপোনাৰ গাম বুটছ আহিব, ওপৰৰ চোলা আহিব,
মাস্ক আহিব, সেইখিনি সকলো বস্তু সুবিধা তেওঁলোকক আগবঢ়োৱা গৈছে। আৰু লগতে কিছুমান আধুনিক প্ৰশিক্ষণবিলাক তেওঁলোকক দিয়া হ'ব। ইয়াৰ কাৰণে আমাৰ নামাস্তে এটা পৰ্টেল আছে, সেই পৰ্টেলত তেওঁলোকক আধাৰ কাৰ্ডৰ লগত লিংক কৰি পেলাই তেওঁলোকক আমি এনৰোল কৰিম। তেওঁলোকৰ আধাৰ কাৰ্ডটো আৰু মোবাইল নম্বৰটো লিংক হ'ব লাগিব। লগতে আমি বেংক পাছবুকবিলাকো তেওঁ আপডেট কৰি আছোঁ, যাতে ভৱিষ্যত দিনত চৰকাৰে যদি কিবা সা সুবিধা যদি দিব বিচাৰে তেওঁলোকৰ একাউণ্টলৈকে ডাইৰেক্ট তেওঁলোকে পাব। এইখিনি বৰ্তমান নামাস্তে স্কিমৰ সুবিধা বৰ্তমান চৰকাৰে আগবঢ়াইছে। আৰু যিহেতুকে আজি নামাস্তে ডে হয়, আমাৰ প্ৰতি বছৰে নামাস্তে ডে আমি চেণ্ট্ৰেলি এইটো আপোনাৰ প্ৰত্যেকটা মিউনিচিপালিটি বৰ্ডত আমি পালন কৰি আছোঁ। আজি কোকৰাঝাৰ মিউনিচিপালিটি বৰ্ডত আমাৰ কাৰণে যথেষ্ট মানে সুখলভৰ দিন। আৰু লগতে আমি জনাব বিচাৰি আছোঁ যে আমাৰ যিটো 2টা মিউনিচিপালিটি বৰ্ড আপোনাৰ গোসাইগাঁও আৰু কোকৰাঝাৰলৈকে যিসকল আপোনাৰ ৱেষ্ট স্পীকাৰ্ছ যিমান আছিলে, মানে যিসকল মানে আপোনাৰ জাবৰ জোঁথৰ লগত জড়িত হৈ কাম কৰি আছিলে, তেওঁলোকৰ কাৰণে বৰ্তমান কিছুমান PPE কিটছ আহিছে, সেইখিনি আমি তেওঁলোকক প্ৰদান কৰিম। এইখিনি আছিলে, ধন্যবাদ।